মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অসমীয়া বিষয়ৰ পাঠদানলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সন্নিৱিষ্ট সুখ নামৰ কবিতাটোৰ মূল ভাৱটো তোমালোকৰ বাবে লিখি দিছোঁ, তোমালোকে চাই লোৱা। সুখ নামৰ কবিতাটোৰ কবি হ'ল ভাঙনি কোঁৱৰ ৰূপে খ্যাত আনন্দ চন্দ্ৰ আগৰৱালা। এই কবিতাটোৰ জৰিয়তে কবিয়ে মানুহে কেনেকৈনো প্ৰকৃত সুখ লাভ কৰিব পাৰে সেই বিষয়ে অতি সহজ সৰল তথা সুন্দৰ ভাষাৰে বৰ্ণনা কৰিছে। কবিয়ে কৈছে যে সুখ হৈছে মূলতঃ মন বা শৰীৰত অনুভূত হোৱা তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সন্তুষ্টি। এই কবিতাটোত কবিয়ে এই সংসাৰৰ লোকসকলক দিনকণা বুলি কৈছে, কিয়নো মানুহে গোটেই জীৱনটো সুখক বিচাৰি বলিয়াৰ দৰে হৈ পৰে, তথাপিও ক'তোৱেই সুখৰ সন্ধান নাপায়। সুখ বিচাৰি ঘূৰি ফুৰোতে মানুহে সংসাৰত দুখৰ উপৰি দুখহে পায় বুলি কবিয়ে ব্যক্ত কৰিছে। সুখ মানুহৰ নিজৰ হাততে থকাৰ পিছতো মানুহে সেই সুখক নেদেখি অৰ্থাৎ অনুভৱ কৰিব নোৱাৰি সুখক বিচাৰি হাবাথুৰি খাই ফুৰাৰ বাবে কবিয়ে মানুহক দিনকণা আখ্যা দিছে। কবিয়ে কৈছে যে যি নিজৰ স্বাৰ্থ এৰি আনৰ বাবে খাটিব পাৰে বা পৰৰ দুখত দুখী হ'ব পাৰে, তেওঁলোকে সুখ বিচাৰি ঘূৰি ফুৰিব নালাগে। সুখহে তেওঁলোকৰ পাছে পাছে ঘূৰি ফুৰে। যি ব্যক্তিয়ে কোনো স্বাৰ্থ নথকাকৈ সকলোকে আপোন কৰি ল'ব পাৰে, তেনে নিস্বাৰ্থ মানুহবোৰেই সুখ লভিবলৈ সক্ষম হয়। কবিয়ে কৈছে যে এই পৃথিৱীত বাস কৰা সকলো মানুহেই আমাৰ আপোন। সকলো নৰনাৰী এজন পৰমপিতাৰে সন্তান। সেইবাবে কবিয়ে গাই গোটা পেটে ভঁৰাল অৰ্থাৎ কেৱল নিজৰ পেটটোৰ কথা চিন্তা নকৰি আনৰ দুখৰ প্ৰতিও মন দিবলৈ কৈছে। মানুহৰ সেৱা, মানুহৰ পূজাক মুখ্য ব্ৰত হিচাপে গ্ৰহণ কৰা লোকসকলেই সুখী হ'ব পাৰে বুলি কবিয়ে উল্লেখ কৰিছে। কবিয়ে পুনৰ কৈছে যে আমি মই বুলি মায়া মোহৰ জালত বন্দী হৈ থাকিব নালাগে। মই, মোৰ এনেধৰণৰ মনোভাৱে মানুহক তললৈ নিয়ে বুলি কবিয়ে ব্যক্ত কৰিছে। তেওঁ কৈছে যে আমি মনটোক থিৰ কৰি ৰাখি ত্যাগৰ যোগেদি সন্তোষ লভিবলৈ শিকিব লাগে, যিহেতু সুখ তথা দুখৰ কাৰণ হৈছে মানুহৰ মনটো। সেইবাবে আমি যিমান পাৰি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে বা শিকিব লাগে। স্বাৰ্থৰ বাট দুখৰ কাঁইটেৰে ভৰা, য'ত খোজেপতি ফুলে বিন্ধে। তাৰ বিপৰীতে নিস্বাৰ্থৰ বাট সেন্দুৰীয়া, য'ত সুগন্ধি কুসুম ফুলে। যিয়ে নিস্বাৰ্থ মনোভাৱেৰে এক সুন্দৰ জীৱন যাপন কৰে, সকলোৰে মাজত বিশ্বপ্ৰেমৰ বাণী বিলাই আদৰ্শ জীৱনৰ গৰাকী হয়, তেওঁৰ বাবে সুখৰ ওৰ নপৰে বুলি কবিয়ে কবিতাটোৰ জৰিয়তে সুন্দৰকৈ প্ৰকাশ কৰিছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, সুখ নামৰ কবিতাটোৰ মূল ভাৱটো মই এনেদৰেই লিখি দিলোঁ। তোমালোকে ভালদৰে পঢ়ি নিজৰ ভাষাৰে লিখিবলৈ চেষ্টা কৰিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই, ধন্যবাদ।